अरे देखছে না गाइस मोबाइल का हालात বলে মুসুবিলাক মানে গা চা ধুইছে আৰু নাও এখন মিচিং দে নাও আৰু ইফালে আমাৰ গাড়ীখন আছে এখন তো মানে খোজকাঢ়ি লৈ আহিছে সো হে গাইস কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু মানে আজি এটা জায়গাত যাইছো কি জায়গাত যাইছো মই নাজনো মোৰ লগত আশিক আছে তো আশিকে ক'ব ক'ত যাইছো কি কৰিছো তো আশিক ভাই ক'ত যাইছো বৰ্তমান আমি এই আজি মানে আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় এখন চহৰত যাইছো মানে জায়গা মানে এখন গাঁও আছে এই গাঁওখনত যাম তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে ভিডিঅ'টো ভাল লাগিলে লাইকটো কৰি দিব আৰু শ্বেয়াৰটা কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব करने का তো ভাই ভিডিঅ' কৰিছে তো মই আৰু ষ্টাৰ্ট কৰি দিলে নাকি তো চাই থাকক নাকি তো যাইছো পুৰা একদম ষ্টাৰ্ট দিলেছে গাড়ী তো এখানত যাম মানে গাড়ীৰ নাম্বাৰ প্লেট নাই গাইস এই ভাঙা চিঙা ৰাস্তাৰে আমি আমাৰ গাড়ী সোমাই দিলো আৰু ইফালেৰে যাইছো আৰু ইফালেৰে সোমাই যাব লাগিব তাত যাব লাগিলে তো ইফালেৰে সোমাই দিলো যাব এই গেছে अरे देखছে না गाइस मोबाइल का हालात মানে गाइस मोबाइल তোমার পড়ে গেছে তো গমে বানাই সিনা অবস্থা কি হইছে রে মানে কি হল মোবাইল আরে गाइस মোবাইলটো পড়ে গিয়েছিল মানে কি হল মানে মোর কোম্পানি লগে লাগে যদি ফোন না কি হইছে ভাই কেনে গেলা হল আরে মোর মানে সিলটা মানে মানে রাসলম বিনা মানে সিলটা খোলা যায় থাকে তো লাগে মানে মই কোম্পানি মোবাইল করে পালা ফুটা দিছি गाइस ইফালে চাব পাৰে ওপৰৰে মানে গাড়ী যায় আৰু তলৰে যাব পাৰে আৰু মানে বেলেগ টাইপৰ মানে সেই ৰাস্তাটো এই ৰাস্তা চাব পাৰে আপোনাৰ ওপৰৰে গাড়ী যায় আৰু তলৰে আমি আহিছো কি জায়গা পৰা উঠিছো ৰে আৰু ইফালে ধুনীয়া পৰিৱেশ শান্তিৰ পৰিৱেশ আৰু ইফালে ধুনীয়া দৃশ্য চাব পাৰে আপোনালোকে আৰু ইফালে গাড়ী আহিছে আমাৰ মই আগে কেইটা গাড়ীখন পিছফালে এনেকৈ আহি দেখাই আৰু গাইস আমাৰ যিটো মানে ঘৰৰ কাষতে মানে গাঁওখন আছে তো আমি মানে মাজে মাজে আহি থাকোঁ ইয়াত তো মানে ভিডিঅ'টো বনা নাই ফটো উঠাৰ কাৰণে আহিব আমি আৰু ইফালে চাব পাৰে ধুনীয়া দৃশ্য মানে ইফালে মৌচুবিলাক মানে গা চা ধুইছে আৰু নাও এখন মিচিং দে নাও আৰু ইফালে আমাৰ গাড়ীখন আছে এইখন তো মানে খোজকাঢ়ি লৈ আহিছে আৰু গাইস এটা বহুত ভাল বস্তু দেখা পালোঁ ইফালে এইবিলাক দেখি না গাইস মাকেৰ খেতি আৰু ইয়াত মাকেৰ খেতি মই এটা বস্তু দেখা দিয়ে আপোনালোকক মাকেইবিলাক মানে গাইস উলিয়াইছে ইয়াৰ পৰা উলিয়াই কেনে মানে এটা জায়গাত দম কৰি থৈছে আৰু সেই দমটো আপোনালোকক দেখাই দিছোঁ চাওক আৰু মই বৰ্তমান তাত যাই আছোঁ দমটোত দেখাবলৈ আপোনালোকক আৰু চাব পাৰে ইয়াত যিমানবোৰ খেতি দেখিছোঁ না গাইস চব চাৰিওফালে মাকে আৰু ইফালে এইখিনি মাকে আছে চাব পাৰে মানে মাকেইবিলাক গছডালৰ পৰা মানে আনি কেনে ইয়াত দমাই থৈছে আৰু ইয়াৰ পৰা মানে কি কৰিব সেইখিনি দেখাই আছোঁ ৰ'ব আৰু গাছ ইয়াত মানে মাকে খেতিটো আছে মানে ইয়াত লগতে মানে কলগছৰ খেতিও আছে বহুত দেখা যাইছো মানে এৰি থৈ দিলে মানে চবটো লোৱা নহ'ল আগত যদি পাওঁ আগত দেখাম এইবিলাক অলপ আগতে যে মানে মাকেইবিলাক দেখিছিলোঁ মানে ইয়াতো মানে যিটো মাকৰ খেতি বেছিটো ইয়াত মানে মাকেইবিলাক কি কৰিছে ৰ'দত মানে শুকাই আছে আৰু ইফালে হাতত কাচি কাণত ফোন লৈ খুৰা একদম পুৰা মাকে শুকাই আছে আৰু ইফালে খুৰা সুধিম আৰু আমি ক'ত কি কেনেকৈ কৰে তো চাব পাৰে এনেকৈ মানে মাকেইবিলাক এনেকৈ ৰ'দত শুকাই আছে এইবিলাক মাকে মানে মই আগতে যি দেখাইছিলোঁ আপোনালোকক মাকে মানে তাতে দম কৰি থৈ দিছে তো ইয়াত এনেকৈ মানে শুকাই আছে মিচিঙেৰে মাৰি কেনে তো এনেকুৱা তো চাব পাৰে আমাৰ লগত আছে খুৰা তো খুৰা ক'ব মানে কেনেকৈ মাকেৰ খেতিবিলাক কৰা হয় আপোনালোকক এতিয়া আৰু কি আৰু মাকৈ বোৱাৰ পিছত মোটামুটিকে ধৰা তোমাৰ 6 মাহৰ ভিতৰত গুচি যায় খেতি তাৰপিছত মানে এইবিলাক এতিয়া এইবিলাক কি কৰিব এতিয়া এইটো শুকাই উঠাৰ পিছত বেপাৰী ল'ব আপোনালোকে বেছি দিয়ে তাৰমানে আমি বস্তা হিচাপে বেচেনে নাই কুইণ্টল হিচাপে ঠিকে আছে আপোনাৰ কেই বিঘা কৰিছে খেতি মই এতিয়া বৰ্তমান টোটেল 6 বিঘামান আছে 6 বিঘা আছে এইবিলাকে নেকি আপোনাৰ এইখিনি বিঘা আৰু আগত 1 বিঘা আছে এইভাগে আছে 3 বিঘামান মুঠতে 3-4 বিঘামান কৰা গৈছে আৰু নেক্সট আমি আগত দেখি যাম আগত দেখি একদম এখন গাঁও আছে গাঁওখনত মানে অলপ মানে এনেকৈ দেখুৱাই দিম গাঁওখন মানে সেইখানে গাঁও মানে যিখন গাঁৱত মানে কথা কৈছিলোঁ মানে ভিডিঅ'টো ষ্টাৰ্ট কৰা সেইখন গাঁৱত বৰ্তমান যাই আছোঁ কিন্তু যাই পোৱা নাতো আৰু মানে দেখছি না ড্ৰাইভাৰ গাড়ী মানে ফাঁচি যাই আছে দে লাগা দে পুৰা একদম নামাই মই নামি যাওঁ দেখাই দে
মই উঠো ৰ চলো ইয়াত আহি গম পালো ইয়াত এখন বজাৰো আছে ধুনীয়া তো বজাৰত আহি গাছ কিবা নাখালে কেনেকৈ হ'ব তো তাৰ কাৰণে আমি আহি গ'লো বাবুৰ দোকানত তো চাব পাৰো এইবিলাক মানে বিভিন্ন ধৰণৰ বস্তু বস্তু অনাৰ কাৰণে মানে ইয়াত ঘোঁৰাগাড়ী ব্যৱহাৰ কৰা হয় যিখিনি ঘৰ আছে মানে ঘৰখিনি চব কি কৰে পকী ঘৰ নাই বুলি ক'লে ভুল নহয় ইয়াত আচলতে আৰু গাইছ ইয়াত মানে স্কুলৰ ব্যৱস্থা আছে মই মানে স্কুলখন একবাৰ ভিতৰৰ পৰা দেখাই দিছোঁ আপোনালোক চাওক ইফালে এইখন আছে স্কুলখনৰ নামটো মানে আৰু ভিতৰৰ পৰাই মানে দেখাই দিছোঁ চাওক আপোনালোকে একবাৰ আৰু গাইছ মোৰ পিছফালে যিখন স্কুল আছে এইখন হৈছে মানে চহৰত থকা স্কুল মানে ইমান বেছি ডাঙৰ নহয় মানে ইমান সৰু নহয় মানে আৰু এইখন হৈছে চহৰত থকা স্কুল তো আগলৈকে যাই থাকোঁ নেকি দেখালোঁ আপোনালোকক এইফালে আমাৰ আছিকুল আছে আৰু পুৰা একদম মই কৈছিলোঁ মানে গাইছ ইয়াত ঘোঁৰাগাড়ী ব্যৱহাৰ কৰা হয় এইফালে এইখন ঘোঁৰাগাড়ী মই আপোনালোক দৃশ্য এটা দেখাই দিওঁ আগফালে চাওক জুম কৰিছোঁ মানে হ'লেও এনেকুৱা ধৰণৰ দৃশ্যবিলাক মানে গাইছ আজিকালি নোহোৱা হৈ যাই আছে